নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম আসাম হিষ্ট্ৰীৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ ওপৰত। আসাম পুলিচ ABUBৰ ৰিটেন এক্সামৰ প্ৰিপাৰেচন কৰাত আপোনালোকৰ সুবিধা হোৱাকৈ এই সিৰিজৰ ভিডিঅ'বোৰ কমপ্লিটলি অসমীয়াত বনোৱা হ'ব। আৰু আসাম পুলিচ ABUBৰ সিলেবাস ওয়াইজ এই সিৰিজৰ ভিডিঅ'বোৰ বনোৱা হ'ব। আজি আমি বিশেষকৈ আহোম হিষ্ট্ৰীৰ ওপৰত ডিসকাস কৰিম। So, ahok আজিৰ ভিডিঅ'টি স্টাৰ্ট কৰো। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটি হৈছে আহোম সকলৰ প্ৰথম ৰাজধানী কি আছিল? আৰু এই কুৱেশ্যনটিৰ বাবে তলৰ 4টা অপচন দিয়া আছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন গ চৰাইদেউ। আহোম সকলে পোনপ্ৰথমে চৰাইদেউতে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল। 1253 চনত চৰাইদেউত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰা হৈছিল। নেক্সট চুকাফাই আহোম ৰাজ্য কেতিয়া স্থাপন কৰিছিল? আৰু তলত 4টা অপচন দিয়া হৈছে আৰু এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ক 1228 খ্ৰীষ্টাব্দ। চুকাফাই আহোম ৰাজ্য 1228 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3 আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল। আৰু তলত 4টা অপচন দিয়া হৈছে আৰু আপোনালোকে চাগে এই কুৱেশ্যনটিৰ এনসাৰ সকলোৱে জানে। হয়, এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হৈছে চুকাফা। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আহোমৰ প্ৰথম স্বৰ্গদেউ চুকাফাই। 1228 খ্ৰীষ্টাব্দত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 4 লৈ। ইয়াত সুধিছে যে আহোম সকল কোন জনগোষ্ঠীৰ লোক? আৰু তলত 4টা অপচন দিয়া আছে আৰু এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন খ টাই। আহোম সকল টাই জনগোষ্ঠীৰ লোক আছিল। তেওঁলোক বৰ্তমান চীনৰ ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা আহি অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। আৰু মই আপোনালোকলৈ ডেইলি 6:30 পৰা 7:30 ভিতৰত আসাম পুলিচ ABUBৰ ৰিটেন এক্সামৰ কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এই সিৰিজৰ কুৱেশ্যন এনসাৰবোৰ কমপ্লিটলি অসমীয়াত ডিসকাস কৰিম বুলি ভাবিছো। আৰু যেহেতু আমাৰ চেনেলটো একেবাৰে নতুন গতিকে আপোনালোকৰ সহায় সহযোগিতাও যথেষ্ট প্ৰয়োজনীয়। সো আপোনালোকে যদি ভিডিঅ'বোৰ চাই উপকৃত হৈছে তেন্তে প্লিজ লগৰ বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে আগলৈ এনে ধৰণৰ ভিডিঅ' নটিফিকেশ্যন লাভ কৰি থাকে। নেক্সট তলৰ কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ক প্ৰমত্ত সিংহ। আহোম ৰজা প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। অৱশ্যে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ বাঁহেৰে ৰংঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, কিন্তু পিছলে প্ৰমত্ত সিংহই ইটাৰে বা পকীৰে ৰংঘৰ নিৰ্মাণ কৰে। নেক্সট বৰ্তমানৰ কোনখন চহৰ আহোম সকলৰ শেষ ৰাজধানী আছিল? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন খ যোৰহাট। যোৰহাট আহোম সকলৰ শেষ ৰাজধানী আছিল। 1794ত গৌৰীনাথ সিংহই আহোম ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ বদলি কৰিছিল। নেক্সট আহোম ৰজাৰ মুদ্ৰা মোহৰ আছিল অৰ্থাৎ ইয়াত সুধিছে যে আহোম ৰজাৰ যি মুদ্ৰা মোহৰ আছিল সেইবোৰ কেইচকীয়া আছিল বা মুদ্ৰাবোৰত কেইটা চুক আছিল। আৰু এই কুৱেশ্যনটিৰ বাবে তলত 4টা অপচন দিয়া আছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ক 8চকীয়া। আহোম ৰজাৰ যি মুদ্ৰা মোহৰ আছিল সেইবোৰ 8চকীয়া আছিল অৰ্থাৎ মুদ্ৰাবোৰৰ 8টা চুক আছিল। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 8 লৈ। গড়গয়া ৰজাৰ আন এটা নাম কি? এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হৈছে অপচন গ চুকলেংমুং। গড়গয়া ৰজাৰ আন এটা নাম হৈছে চুকলেংমুং। চুকলেংমুঙে আহোম ৰাজ্যৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ তুলি আনিছিল আৰু সেইবাবে তেওঁ গড়গয়া ৰজা বুলি কোৱা হয়। নেক্সট ধুদৰ আলি বন্ধোৱা হৈছিল অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে ধুদৰ আলি কাৰ দিনত বন্ধোৱা হৈছিল। আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ক গদাধৰ সিংহৰ দিনত। ধুদৰ আলি বন্ধোৱা হৈছিল আহোম ৰজা গদাধৰ সিংহৰ দিনত। এৰাউণ্ড 1687ত গদাধৰ সিংহই ধুদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰ নগৰ হয়?
আৰু এই কুৱেশ্যনটিৰ বাবেও তলত 4টা অপশ্যন দিয়া আছে আৰু কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ক ৰুদ্ৰসিংহৰ দিনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰ নগৰ হয় ৰংপুৰ হৈছে আহোমসকলৰ চতুৰ্থ ৰাজধানী 1707 চনত ৰুদ্ৰসিংহই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ বদলি কৰিছিল নেক্সট কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ উপৰিও হিন্দু নাম গ্ৰহণ কৰাৰ প্ৰথা চলে আৰু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ক চুহুংমুং আহোম ৰজা চুহুংমুঙৰ দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ উপৰিও হিন্দু নাম গ্ৰহণ কৰাৰ প্ৰথা চলে আৰু চুহুংমুঙে হিন্দু প্ৰথা অনুসৰি স্বৰ্গনাৰায়ণ নামটি গ্ৰহণ কৰিছিল এতিয়া আহিছো 12 নম্বৰ কুৱেশ্যনলৈ কোনজন আহোম ৰজাৰ দিনৰ পৰা বৰপাত্ৰ গোহাঁই পদবীটোৰ সৃষ্টি কৰা হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ক চুহুংমুং আহোম ৰজা চুহুংমুঙে 1504 চনত বৰপাত্ৰ গোহাঁই নামৰ নতুন পদবীটোৰ সৃষ্টি কৰিছিল নেক্সট আহোমসকলৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল আৰু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ঘ কনসিং বৰপাত্ৰ গোহাঁই আহোমসকলৰ প্ৰথম বৰপাত্ৰ গোহাঁই হৈছে কনসিং বৰপাত্ৰ গোহাঁই 1504 চনত চুহুংমুঙে সৃষ্টি কৰা বৰপাত্ৰ গোহাঁই পদবীটোৰ প্ৰথম বৰপাত্ৰ গোহাঁই হৈছে কনসিং বৰপাত্ৰ গোহাঁই কুৱেশ্যন নম্বৰ 14 লৈ মূলাগাভৰুৰ স্বামীৰ নাম কি আছিল আৰু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ক ফ্ৰাচেংমুং বৰগোহাঁই মূলাগাভৰুৰ স্বামীৰ নাম হৈছে ফ্ৰাচেংমুং বৰগোহাঁই নেক্সট নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল আৰু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হৈছে অপশ্যন খ ৰুদ্ৰসিংহ নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আহোম ৰজা ৰুদ্ৰসিংহই 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহই নামদাং নৈৰ ওপৰত এই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আৰু এই সাঁকো মাত্ৰ এটা শিলকে কাটি তৈয়াৰ কৰা হৈছিল আৰু এতিয়া আহিছো কুৱেশ্যন নম্বৰ 16 লৈ কোনজন আহোম ৰজাৰ দিনৰ পৰা শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন হৈছিল আৰু এই কুৱেশ্যনটিৰ বাবেও তলত 4টা অপশ্যন দিয়া আছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চুডাংফা আহোম ৰজা চুডাংফাৰ দিনৰ পৰা শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন হৈছিল আৰু চুডাংফাক বামনী কোঁৱৰ নামেৰেও জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 17 প্ৰতাপ সিংহৰ আন এটা নাম কি আৰু তলত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বুঢ়া ৰজা আহোম ৰজা প্ৰতাপ সিংহৰ আন এটা নাম হৈছে বুঢ়া ৰজা প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও জনা যায় আৰু প্ৰতাপ সিংহৰ আহোম নাম হৈছে সুচেনফা নেক্সট শিৱসিংহৰ ৰাজকবি কোন আছিল আৰু এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ক কবিৰাজ চক্ৰৱৰ্তী আহোম ৰজা শিৱসিংহৰ ৰাজকবি হৈছে কবিৰাজ চক্ৰৱৰ্তী নেক্সট কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল আৰু এই কুৱেশ্যনটিৰ বাবেও তলৰ 4টা অপশ্যন দিয়া হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল অৱশ্যে এই তলাতল ঘৰটি প্ৰথমে 1698ত স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠেৰে নিৰ্মাণ কৰিছিল কিন্তু পিছলৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1765 চনত পকীৰে তলাতল ঘৰটি নিৰ্মাণ কৰিছিল এতিয়া আহিছো আজিৰ একেবাৰে শেষৰটি কুৱেশ্যন লৈ কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ হৈছিল আৰু এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক প্ৰমত্ত সিংহ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ হৈছিল আৰু স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা অসমত প্ৰথম বুৰঞ্জী লিখা আৰম্ভ হৈছিল আপোনালোকে কনফিউজ নহব প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ হৈছিল স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰ পৰা আৰু স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিল
সো আজিলৈ ইমানেই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ হলে কাষত থকা বেল আইকনটি প্ৰেছ কৰিব সো আকৌ লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈ সকলোকে নমস্কাৰ বাই বাই